অনুষ্ঠানগুলো কৰবাত যদি নাটক কৰে কোনোবাই কয় বোলে অমুকৰ নাট্য দল আছিলে বোলে প্ৰথমতে হয়তো নাটক কেনেকুৱা আছে বোলে বৰ ভাল হৈছে তেতিয়া নিজক নিজে ভাল লাগে গৌৰৱ অনুভৱ কৰোঁ গতিকে বৰ বিশেষ নকওঁ নতুন দা কৈছে তাতে আকৌ এষাৰ কথা নক'বলগীয়া কথা যদি আপাৰলৈ মানুহ আছে মই ক্ষমা খুজিছোঁ এইটো বাস্তৱ সত্য কথা প্ৰথম কথাটো হ'ল আমাৰ আপাৰৰ মানুহখিনিয়ে বা অভিনেতা ল'ৰাৰ অভিনয় ক'বলৈ গ'লে আগতে ভ্ৰাম্যমানত যিকেইগৰাকী নাট্যকাৰ আছিল সকলোবোৰ আপাৰৰ আছিলে আৰু সামৰণি মাৰিছোঁ ধন্যবাদ লগতে এটা ডাইলগ ক'ব দিছিলে মই নিতুল দা আছে মই যোৱাবেলি এখন নাটক কৰিছিলোঁ নিতুল দা আৰু তপন দাই ডিৰেকশ্যন দিছিলে তপন দাৰ নাটক নিতুল দাও কৰিছিল আমি হেৰিত কৰিছিলোঁ লখৰাত কৰিছিলোঁ ফুলড্ৰামা আছিলে স্ক্ৰিপ্ট তাতে এটা বৃদ্ধ ৰোল কৰিছিলোঁ মই তাই এটা চমু ডাইলগ দিছোঁ বৃদ্ধজনৰ আচলতে প্ৰত্যেকজনৰ মৃত্যু হয় আৰু মৃত্যুৰ পিছত তেখেতক চৰকাৰে 10 লাখ টকা এটা অনুদান দিয়ে আৰু 10 লাখ টকা অনুদানটো দিয়াৰ কাৰণে মানুহে তেওঁক খবৰটো ক'ব আহে সেই পৰিস্থিতিত এটা ডাইলগ কৈছিল বৃদ্ধজনে জীয়া ল'ৰাটো মন্ত্ৰীৰ গালৈ অহা গুলীত নিহত হ'ল আৰু তাৰ বাবে চৰকাৰে মোক 10 লাখ টকাৰ অনুদান দিছে সেই হলধৰ আৰু সেইকাৰণে তই আজি গৌৰৱ অনুভৱ কৰিছ হলধৰ হলধৰ তেতিয়া কিয় নাহিলি যেতিয়া মোৰ ডাঙৰ ল'ৰাৰ মৃতদেহটো ৰাস্তাত পৰি আছিল তেজেৰে লুতুৰি পুতুৰি মৃতদেহটো বুটলি আনিবলৈ ইজনৰ পিছত সিজনৰ ভৰিত ধৰিবলগীয়া হৈছিল তেতিয়া কিয় নাহিলি হলধৰ তেতিয়া কিয় নাহিলি আচলতে কি জানো হলধৰ আমাৰ দৰে মানুহবোৰ ধনী হোৱা কথাটো বৰ কষ্টকৰ বৰ অসহ্যকৰ বৰ যন্ত্ৰণাদায়ক